নমস্কাৰ সকলোলৈকে মই পূজা সোণোৱালে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পাই কমেণ্ট কৰি জনাব, যদিহে ভাল পায় লাইক এটা কৰিব। ইউটিউব জগতখনত মই একেবাৰে নতুন, সেয়েহে ভুল হোৱাটো স্বাভাৱিক। আশা কৰিছোঁ আপোনালোকে মোৰ ভুলবোৰ মৰমেৰে শুধৰাই দি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি। তেন্তে বলকচোন ভিডিঅ'টো আমি চাই যাওঁ কি হয়। সেইদিনা আছিল 15 মাৰ্চ 2021, টাইম 8 AM। মই আৰু মোৰ ফ্ৰেণ্ডছ দুগৰাকীৰ সৈতে পিজিৰ পৰা মা কামাখ্যালৈ বুলি এক যাত্ৰা। কয় ন, টুডেজ বিউটিফুল মোমেণ্টছ আৰ টুমৰ'জ বিউটিফুল মেমৰিজ। কিছুমান ভাল লগা মুহূৰ্তবোৰ স্মৃতিৰ পাতত সজীৱ হৈ থাকক বুলি ইউটিউবৰ পৃষ্ঠাতে লিপিবদ্ধ কৰাৰ মোৰো এক ইচ্ছা মাথো। আশা কৰিছোঁ আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব বুলি। চাই থাকক তেন্তে ভিডিঅ'টো। আমি পালোহি মা কামাখ্যা মন্দিৰ। পূজা কৰি আকৌ আপোনালোকক লগ পাই আছোঁ। আমি পূজা কৰি ওলাই আহিলোঁ। মন্দিৰৰ ভিতৰত ফটো তোলা বা ভিডিঅ' কৰা নহ'ল, যিহেতু পাৰ্মিশ্যন নাই। এয়া মতুচি।
কামাখ্যা দৰ্শনৰ এটি সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভাল লাগিল মন্দিৰ গৈ, মোৰতো ভালেই লাগে, সকলোৱে ভাল পায় চাগে। আৰু বহুত দিনৰ পৰা যাম বুলি ভাবিও আছিলোঁ, প্ৰথমবাৰৰ বাবে গ'লোঁ, বহুত বেছি ভাল লাগিল। আৰু আমি পূজা কৰি ওলাই আহোঁতে লগ পালোঁ অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি দা, অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ মোহন। সঁচাকৈ লগ পাই যে ইমান বেছি ভাল লাগিল, বহুত ভাল লাগিল, ক'বলৈ ভাষা নাই। এয়াই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, কেনেকুৱা পালে কমেণ্টত জনাব, এণ্ড প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল। থেংক ইউ।